নমস্কাৰ এই ভিডিঅ'টো সেই সকল বুৱাৰীৰ কাৰণে বনাইছো যিসকলে নিজৰ হাজবেণ্ড থকাৰ পিছতো কপালৰ সেন্দুৰ লুকুৱাই মেলি স্লিভলেছৰ নামত মামুলি অন্তৰ্বাস পিন্ধি পেলাই ফেচবুক ইনষ্টাগ্ৰামত আহি পেলাই জিলিলে কেঁচা বাদাম কৈ থাকে। আপোনালোকক কৈছো আপোনালোকে আপোনালোকৰ হাজবেণ্ড সকলক আমাৰ এই বান্দৰ কেঁকুৱাৰ গুৰিটো খুৱাওক। ৰাতিপুৱা খুৱাব, আপোনালোকৰ স্বভাৱ সলনি হৈ যাব, এইটো মোৰ গেৰাণ্টি। আমাৰ সঞ্জীৱন লাইফ এপত পোৱা যাব এইটো। নমস্কাৰ এই ভিডিঅ'টো সেই সকল বুৱাৰীৰ কাৰণে বনাইছো যিসকলে নিজৰ হাজবেণ্ড থকাৰ পিছতো কপালৰ সেন্দুৰ লুকুৱাই মেলি স্লিভলেছৰ নামত মামুলি অন্তৰ্বাস পিন্ধি পেলাই ফেচবুক ইনষ্টাগ্ৰামত আহি পেলাই জিলিলে কেঁচা বাদাম কৈ থাকে। আপোনালোকক কৈছো আপোনালোকে আপোনালোকৰ হাজবেণ্ড সকলক আমাৰ এই বান্দৰ কেঁকুৱাৰ গুৰিটো খুৱাওক। ৰাতিপুৱা খুৱাব, আপোনালোকৰ স্বভাৱ সলনি হৈ যাব, এইটো মোৰ গেৰাণ্টি। আমাৰ সঞ্জীৱন লাইফ এপত পোৱা যাব এইটো।